কলকাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ৰছুলপুৰ গাঁৱৰ আব্দুল হাকিমৰ পুত্ৰ ৱাহিদুৰ ৰহমান নামৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। জানিব পৰা মতে ঘৰৰ বাবে বিদ্যুতৰ খুঁটাত উঠি ঠিক কৰিবলৈ লওঁতে বিদ্যুৎপৃষ্ট হৈ ৱাহিদুৰ ৰহমানে তলত পৰি যায়। ততাতৈয়াকৈ লোকজনক কলকাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ৱাহিদুৰ ৰহমানৰ অকাল আকস্মিক মৃত্যুত ৰছুলপুৰ অঞ্চলব্যাপী শোকৰ ছাঁ পৰিছে। পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী ৱাহিদুৰ ৰহমানে কণ দুটি সন্তান, পত্নী আৰু আত্মীয়ক গৃহ সংসাৰত এৰি থৈ যায়। পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় লোকে চৰকাৰক আহ্বান জনাইছে। ঘৰত গোটেই দিন কাম কৰি ঘৰত আহি লাইনটো বেয়া হৈছিল। আপোনাৰ তাৰপিছত ঠিক কৰিলে লাইনটো ঠিক কৰিব গ'ল। তাৰপিছত তাক মানে শ্বৰ্ট কৰি খুঁটিৰ ওপৰত আছিল, মানে পোষ্টৰ ওপৰত আছিল। তাৰপিছত পৰি যোৱাৰ পিছত হস্পিটেলত অনা হ'ল কলকাছিয়া। তাৰপিছত ইয়াতে ডক্টৰে মৃত বুলি ঘোষণা কৰিছে। 440 নেকি এইটো? এইটো কেইটাৰ বা 2 তাৰৰ লাইন 24। ৱাহিদুৰ ৰহমান, আব্দুল হাকিম। বিয়া পাতিছিল। এটা ল'ৰা হৈছে, এটা ছোৱালী হৈছে, সৰু ছোৱালী। 3-4 বছৰমান হ'ব ল'ৰাটোৰ, আৰু ছোৱালীটোৰ আপোনাৰ 1 বছৰমান।